বন্ধু বান্ধৱীসকল আজি যিহেতু গৰু বিহু সেইবাবে এয়া দেখিছে নহয় বস্তুবোৰ লৈ আহিছোঁ গৰু গা ধুৱাবলৈ আৰু আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ দেই বিহু খাবলৈ আহিব আমাৰ ঘৰত চবকে মাহ হালধি ঘঁহি দিছোঁ যাতে শীতলি পিতলি হয় ধুনীয়া হয় আৰু এইফালে বিহু পিঠাও খুৱাই দিলোঁ পূৰা খাইছে দেখিছে নহয় আৰু মাহ হালধি ঘঁহাৰ পিছত পিঠা খোৱাৰ পিছত এয়া গা ধুৱাই দিছোঁ গৰুক আৰু এইফালে দেখিছেনে পোৱালীকেইটাই মোক মাৰি পলাইছিলে ময়ো তাহাঁতক মাৰিবলৈ খেতি গৈছিলোঁ কিন্তু নাপালোঁ মাৰিবলৈ দেই দিলে গাইছ